আৰু এইখন চিনেমা চোৱা উচিত এই কাৰণে যে সেই সময়টো চাওক আৰু আজি আমি কিয় কষ্ট পাইছোঁ সেইটো চাওক আজি কিয় আমি দিশহাৰা আচলতে সেই তাৰ প্ৰভাৱটো সেই তেতিয়াৰ পৰা আছে আৰু চিনেমাখনত সেইখিনি এটা এটা স্মৃতি কাৰণ ভৱিষ্যত বুলি কথাটো আহিবলৈ হ'লে অতীতটো যাবই লাগিব তাৰপিছত বৰ্তমান ভৱিষ্যত আহে আৰু যায় এই চিনেমাখনত সেইখিনি আছে আৰু আটাইতকৈ আচৰিত কথা ইয়াত যিখিনি ল'ৰা ছোৱালীয়ে অভিনয় কৰিছে সিহঁতে এইবিলাক একো দেখাই নাই সেই সময়ৰ শুনিছে কিন্তু আমি দেখিছিলোঁ যেতিয়া গোটেই দিনটো নক্সাল বুলি মোক সেই এছ পিজনে বহাই থৈছিলে মোৰ লগত আৰু 5জন তেতিয়া আমি 10ত পঢ়িছিলোঁ আমাৰ লগত ভৰাইছিলে মুনিন ভূঞা সেই সময়ৰ নাট্যকৰ্মী লোকনাথ গোস্বামী কমল ৰাণা শৰ্মা এইবিলাক আমি নক্সাল আছিলোঁ নক্সাল কিয় আছিলোঁ আমি মুক্তভাৱে কথা কৈছিলোঁ